আজি ৰাপুনিমা আছে নহয় শ্ৰীকৃষ্ণ গোপীসকলৰ লগত তামান নাচিব ও পাপা পাপা মণি মুকুতা লৈ আহগে বলা তোক কিহৰ মণি মুকুতা লগা হ'ল হা আজি ৰাপুনিমা যে পাপা বৃন্দাবনত গোপী নচাবলৈ শ্ৰীকৃষ্ণ ড্ৰেছ এযোৰ লাগে মোক হা তই কৃষ্ণ নাচিবি আৰু এই ৰাতিপুৱা ড্ৰেছ ক'ত পাবি হা এ কিনো পাপা হা হা কৰি আছা দোকানৰ পৰা আনিম আকৌ ভাড়ালে নালাগে ৰাতিখন তই ঠাণ্ডাখনত নাচি থকাতকে কেঁথা কম্বল শুই পেলাই সেই গাৰ্লফ্ৰেণ্ডৰ সপোন চাই থাকিবি হ'ব নহ'ব পাপা মোৰ নাচিবলৈ মন গৈছে আকৌ মোক লাগিবই কি হ'ল ভাইটি তোৰ অ' বাই চাচোন আজি ৰাস আছে নহয় মোক ড্ৰেছ এযোৰ লাগে আনি নিদিয়ে পাপাই অ' ভাইটি আজিৰ পৰা ৰাস আছে তোৰ অ' পাপা মোকো গোপী নাচিবলৈ ড্ৰেছ এযোৰ লাগে আনি দিয়া এটাইহে কামোৰ দি আছিলে তয়ো মানে কামোৰ দিবলৈ আহি গলি কিহৰ মিটিং চলিছে অ' আৰু বাবুলাল তই কান্দি আছ যে কি হ'ল আজিৰ পৰা ৰাস আছে যে কেক কেৰি নচুৱাবলৈ ছোৱালী দুজনীমান লাগে বোলে গাঁৱত ছোৱালী নাই নহয় তেনেকুৱা গোপী নাচিবলৈ বেলেগ গাঁৱত বিচাৰি যাবলৈ লগ ধৰি আছে মোক কেলে নাই হয় তেনেকুৱা ছোৱালী ৰেখা লিপিকা পল্লৱীহঁত আছে দেখোন এই ৰেখা পল্লৱীহঁতেনো কোন নাচিব যিহে লাজ কৰে হেঁতে অ' মা আমাক ড্ৰেছে লাগে পাপা এনেই কৈ আছে ছোৱালী লাগে বুলি হেৰি কি ধেমালিখন কৰি আছে হয় ল'ৰা ছোৱালী দুটা ড্ৰেছ এযোৰ আনি দিয়ক আকৌ হা কেক কেৰি তুমি মানে ড্ৰেছ আনি দিবলৈহে কৈছা সিহঁতক আৰু আজি ৰাস হ'লে তহঁতি ক'ত নাচিবি হা অ' পাপা আমি ভেনাপুৰৰ হাবিত নাচিমগে আকৌ ৰাম কৃষ্ণ হাবিৰ মাজত কৰ গোপীয়া নাচিবহি তোৰ লগত চাবাচোন পাপা মই গৈ বাঢ়ি বজাৰ লগে লগে কিমান গোপী ওলাই আহিব নাচিবলৈ হেৰি যায় যদি সোনকালে গৈ আনি দিয়ক যায় যদি মানে নগ'লে হ'ব নে কি নাযাওঁ তেনেহ'লে অলপ শুই লওঁ পাপা মোক ড্ৰেছ লাগে কেনেকুৱা কৰি আছে চা আকৌ সোনকালে যাওক লৈ আহগে ঘৰত কাম আছে নহয় ঐ বাবুলাল ব'ল মাৰে যিটোহে ৰূপ লৈছে গুৰি দাঁতত পেলাই চুবাই পেলাব এতিয়া ব'লা পাপা অ' পাপা মোলৈ লৈ আহিবা আকৌ ড্ৰেছ ঐ লৈ আহিম দে জোনালী তিনিটা ল'ৰা ছোৱালী বাপেকি হৈ গ'ল এতিয়াও কথা আছে প্ৰতি ঐ বহ আকৌ বাবুলাল ব'লা পাপা মেমেৰাকাই দুইটা সাজি কাচি ওলালে যে কোনফালে ভ্ৰমণ কৰিছে হয় বাহুবলী আজি ৰাস আছে নহয় আমাৰ শ্ৰীকৃষ্ণ নাচিব হ'ল বোলে ড্ৰেছ লাগে লৈ আহোঁ হে ড্ৰেছ লাগে নি বাবুলাল কালিয়ে নকলা কিয় ধনেশ্বৰ কণ্ট্ৰলত ঢেৰ মৰাপাতৰ বস্তা পৰি আছে নহয় তাৰ পৰা বস্তা আনি তোমাক মই বনাই দিব পাৰিলোহেঁতেন শ্ৰীকৃষ্ণ ড্ৰেছ হা এতিয়াও পাৰিবা নি বাহুবলী এতিয়া সময় নাই আৰু মেমেৰাকাই ব'লক ময়ো এযোৰ লৈ আহোঁ ডালিমীৰ লগত এপাক নাচিবকে লাগিব ৰাধা কৃষ্ণ আহা তেনেহ'লে বহাহি ব'লক মেমেৰাকাই আজি ড্ৰেছৰ দোকানৰ পৰা ভাল পইচা কেইটামান পালো বাৰু কিন্তু এইখন দোকানত কাষ্টমাৰ নাই আজি ৰাস চাবলৈ গ'ল নি মানুহ খবৰ নাই অহা ক'লেনো গ'ল এই এইখিনিতে যে ড্ৰেছৰ দোকান এখন আছে মানুহজনৰ নাম্বাৰটো পাম নি দোকানখন বন্ধ আছে আৰে দাদা ড্ৰেছ লাগিছিলে নেকি আপোনালোকক ৰাধা কৃষ্ণৰ ড্ৰেছ লাগিছিলে আমাক অ' দাদা ড্ৰেছ লাগিছিলে চব বুকিং হৈ আছে নহয় মাত্ৰ সৰু ড্ৰেছ এযোৰহে আছে শ্ৰীকৃষ্ণ তাকো সম্পূৰ্ণ নাই আপোনালৈ নহ'ব নহয় এই ৰাধা ড্ৰেছ এযোৰহে পাব ড্ৰেছ মোলৈ নালাগে ল'ৰাটোলৈ লাগে আমাৰ মোকো লাগিছিলে নহয় এযোৰ কিবা এটা কৰি দিয়ক অ' দাদা নাই নহয় নি শেষ কৰিলে আৰু যি কেইযোৰ আছে পইচা দি থৈছে আবেলিকে নিবহি আপোনাক লাগে যদি ৰাৱণ কুম্ভকৰ্ণ মানে অসুৰৰ ড্ৰেছ দিব পাৰিম আৰু হেই মই কি ঘেণ্টা কৰিম হা অসুৰৰ ড্ৰেছ কেইযোৰ নি পেলাই মোক মানুহজনীৰ লগত নাচিবলৈ কৃষ্ণ ড্ৰেছ এযোৰহে লাগিছিলে অ' এতিয়া ড্ৰেছ নাই নহয় দাদা নাচিবলৈ মন গৈছে যদি পাঞ্জাবী ধুতি পিন্ধি পেলাই কান্ধত ঢোল এটা লৈ ঘৰে ঘৰে নাচিবগৈ আকৌ ধেত কি ফাল্টু কথা কৈ আছে ৰাসত মই ঘৰে ঘৰে গৈ বিহু নাচিবগৈ লাগে অ' দাদা খং নকৰিবচোন গলতিছে নিকাল গাড়ী মুখৰছে বাহুবলী হ'ব দিয়া খং চং কৰি নাথাকিবা আমি যাওঁ ব'লা আমাক ড্ৰেছ দুযোৰ দি দিয়ক দাদা বেলেগ ড্ৰেছ লাগে যদি আবেলিকে নিবলৈ আহিব মই ধান খেৰেৰে বনাই থম ঠাণ্ডাও কম পাব ৰাতি পিন্ধি পেলাই সেইযোৰ ড্ৰেছ বনাই পেলাই আপুনিয়ে পিন্ধিব খুৰা এতিয়া থকা কেইযোৰ দিয়ক আমি লৈ পেলাই যাওঁ অ' ভাইটি ৰ'বা মই লৈ আহোঁগৈ এইখনত নাই নহয় আপোনালোকে অলপ ৰ'ব দেই মই লৈ আহোঁ অ' দাদা এই কেইযোৰ লৈ লওক ভাড়াটো কিমান 1200 টকা দাদা সেই ভাড়া ইমান হয়নে ৰিয়েল ভাড়াটো হৈছে 1000 টকা 200 টকা কি অ' দাদা কুসুম কৈলাশৰ যে গান এটা আছে শুনিছে নাই ৱাচিং পাউডাৰ নিৰ্মা বুলি যে শুনিছো খুৰা কি হ'লনো অ' ভাইটি তোমালোকে ড্ৰেছ কেইযোৰ পিন্ধিলে লেতেৰা হ'ব যে 200 টকাটো ৱাচিং পাউডাৰ আনি পেলাই ধুব লাগিব আই পানীত নচৰা হাঁহ কি চাফো সেই পাকেট ইমান দাম নে দাদা মই দোকানৰ পৰা কিনিবলৈ সময় নাথাকে যে ফ্লিপকাৰ্টত অৰ্ডাৰ কৰোঁ ঘৰৰ চোতালত পেলাই থৈ আহে সেইকাৰণে পইচা অলপ বেছি দিব লাগে ৰাম কৃষ্ণ মানুহৰ পৰা পইচা বেছিকৈ লৈ পেলাই তেনেকুৱা কাম কৰি আছে এযোৰত আমি 400কেহে দিম 800 টকা ল'ব আৰে দাদা 800 টকা নোৱাৰিম দেই পুৰা 1200 টকা লাগিব অ' পাপা পুলিচলৈ ফোন কৰি দিয়া নহ'লে অভাৰ পইচা লৈছে বুলি আৰে ভাইটি নালাগেও এই কেইযোৰ লৈ যোৱা দিয়ক ভাড়াটো এতিয়া লাগিব নে নালাগেও দাদা পাছত দিলেও হ'ব আমি যাওঁ তেনেহ'লে বাহুবলী যাওঁ ব'লা ব'লক মেমেৰাকাই অকৰা মানুহ বুলি ঠগিব লৈছিলো বৰ টেঙৰ আছে ধেই লছাই খালো 200 টকা ৱাও এতিয়াহে লাগিছে শ্ৰীকৃষ্ণ নিচিনা ৱাও ভাইটি ধুনীয়া লাগিছে তোক অ' পাপা মোৰ ভাগাযোৰ দিয়া মই পিন্ধি আহোঁ এইযোৰ ল
পাপা এযোৰ মোলে দীঘল হ'ব। পিন্ধি চাগেচোন জোনালী, হয়নে নহয় চাওকে যা। পাপা এযোৰ মোলে এনেও দীঘল হ'ব। বা তেনেকেই বল, এনেই নাচি আহোঁগে। ক'ত নাচিবাগে বাবুলাল? আমি ভেনাপুৰ বৃন্দাবনতে নাচি আহোঁগে বাহুবলী খুৰা। ভাইটি মই এযোৰ থৈ আহোঁগে, এনেকে যাব লাগিব। ভেনাপুৰ বৃন্দাবনত নাচিবলৈ যোৱা? ইহঁত দুটা বলিয়া হ'ল বাহুবলী। পাপা আমি বলিয়া হ'লো, ব'লা যাওঁ। মায়ে বায়ে যায় বা? মাহঁত নাযায়, কাম কৰি আছে, আৰু বায়ে পঢ়ি আছে অলপ। ব'ল আমিয়ে যাওঁ তেনেহ'লে। বাবুলাল তহঁতে কোন নাচিবলৈ যাওঁ? ভেনাপুৰৰ বৃন্দাবনৰ ৰাগ পাতিছে ককা, 1600 গোপীক নচাই থৈ আহোঁ। আইঐ চিনেমা কৃষ্ণৰ লীলা চোৱা। আপুনি ক'ৰ পৰা আহিলে ককা? আজিৰ পৰা ৰাস আৰম্ভ হোৱা নাই জানো, মই ঘৰে ঘৰে কোমল চাউল খাই ফুৰিছো। আপোনাৰ তাতে পাৰে বুলিহে দেই ককা। ককা কোমল চাউল পাছত খাব, এপাক নাচি আহোঁগে ব'লক। ঐ তীখৰ গুটি বাহুবলী, তই ৰিহা মেখেলা নিপিন্ধাকে নাচিবলৈ আহিছনে? ককা মই নাচিবলৈ অহা নাই, চাবলৈহে আহিছোঁ। আৰু ৰিহা মেখেলা পিন্ধি মই নাচিব পাৰোঁ নি কিবা? তই চাবলৈ আহিছ, ব'ল ময়ো এপাক চাই আহোঁ ইহঁতেনো কেনেকে নাচে। আৰু মেমেৰাটো মাত চাত নাই যে, কি হ'ল? একো নাই মলঙদাই, মই আগতে ৰাসত গোপী নচোৱাৰ কথা মনত পৰিছে। গোপীবোৰলৈ মনত পৰিছে? তোক আগতে কোনোবাই কিবা কথা দিছিল নি আকৌ? কি যে কথাবোৰ কয় মলঙদাই, ব'লক যাওঁ। তোৰ ভাগত চাগে লাজে লাগি গ'ল, ব'ল যাওঁ। খাবা তহঁতৰ গাঁৱৰ ৰাস নাপাতে নি? পাতে, এইবাৰ নাপাতিব চাগে, একো হোহা নাই। পতা হ'লে মই নাচিলো হয়। নাচা যদি আহা, শ্ৰীকৃষ্ণক লৈ আহিছোঁ আমি। ৰাইজসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ইয়াৰ পাছৰখন নেক্সট ভিডিঅ' দেখিবলৈ পাব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক আৰু কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।